বাৰু আপুনি কওকচোন আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? স্যার ডক্টর কালান্ত বিশ্বকর্মা। কি ক'বলে মাথা গৰম কৰি মাৰি অসমে খালি খালি তই খাওয়া নাই স্যার, ঘরে যাই খাওয়া লাগবে। ভোক লাগি আছে বাৰু। উফ, ৰাম 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 কি কৈ আছে আপুনি মই সেইবিলাক সোধা নাই নহয়। বাৰু বাৰু সেইবিলাক বাদ দিয়ক। আপুনি কওকচোন ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? স্যার ডক্টর নরেন্দ্র মোদী। উফ, ৰাম 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 সৰ্বনাশ উফ মাথা ঘূৰাই দিবই তই কি পঢ়ি আছিলি হনুমান চালিসা পড়ি আছিল স্যার। হনুমান চালিসা মূৰত গোবৰ আছে নে কি আছে মাথা গৰম কৰি দিয়ে তহঁতে। বাৰু ক'বলৈ সাধাৰণ প্ৰশ্ন হ'ব মানুহে কিহেদি ভাত খায়? নাকেদি ভাত খাই স্যার। নাকেদি ভাত খায়? নাকেদি মোক ভাত খাৱা দেখা পালি ঐ কি হ'ল লগত কোনটো আহিলে নাকেৰে নহয় স্যার, ঠিক দুই আঙুল তলেদি খায়। নাকেদি নহয় তাত দুই আঙুল তলেদি খায়। ঐ তই বুজা ৰাম 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 পগলা কোনোবা আহিছিল তই মোৰ মাথা চাথা বেয়া কৰি ইহঁতৰ নিচিনা দুটা চাৰিটা আহিলে মই পাওঁ ফাটা ক'ত যাব লাগিব ইছ ৰাম নেক্সট কোন আছে আহে বাবা আহে মই সোমাব পাৰিমনে? মাইবা এইটো কি সময় লাগি আহিছে মাইবা ক'লা বাৰু আপুনি কওকচোন আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ ঘৰ ক'ত? ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ ঘৰৰ কথা কৈছে নহয়। ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ ঘৰ হৈছে ভাৰতৰ অসমৰ দৰঙৰ, তাৰপিছত হৈছে চিপাঝাৰৰ, নায়কপাৰাৰ, হাজাৰাপাৰাৰ ছাৰ। কি ঐ ৰাম 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 গোটেই পগলা কথাত পগলা মহাদুৰ লাগিল নেকি তাত আহি উফ ৰাম 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 অলপ সময় থাকিলে তহঁতৰ মুখা পগলা কৰি দিলে বাৰু তই কৈছোঁ অশ্বঘোৰা হত কাক বোলে অশ্বঘোৰা হত অশ্বপুৰাহত আচলতে ছাৰ মানে হৈছে অশ্ব মানে হৈছে ঘোঁৰা। এই ঘোঁৰাবিলাকে আৰু মূৰত যেতিয়া পগলা কুকুৰে কামুৰিলে সিহঁত পগলা কুকুৰৰ দৰে দৌৰি ফুৰে আৰু দৌৰি ফুৰোঁতে সেই ঘোঁৰাবিলাকৰ খুৰাবিলাকৰ যোনযোন বহে মাটি সেইবিলাক গাঁত এটা এটা হয় আৰু সেই গাঁতবিলাকত যেতিয়া পানী সোমায় তেতিয়া সেইটো কোৱা হয় অশ্বপুৰাহত ছাৰ। কি আপুনি বঢ়িয়া হ'ল নেকি